বনাব লৈছোঁ মাছ পাতত দিয়া। এইখিনি মাছ সৰু সৰু মাছ। এইখিনি প্ৰথমে আমি এতিয়া পাতখন সেকি ল'ব লাগিব অলপ। সেকি ল'লে ভাল হয়, পাতখন ফালি নাযায়। হৈ গ'ল। ইয়াত মই দিছোঁ জলকীয়া, গোটা জলকীয়া ফালি লৈছোঁ দুটামান, আৰু নিমখ দিছোঁ ইমানখিনি। এতিয়া আমি নিমখখিনি সানি দিম। হৈ গ'ল। এতিয়া মেৰিয়াই ল'ম। এনেকৈ দেখিছে আপোনালোকে। এতিয়া মেৰিয়াই লৈছোঁ। এতিয়া কলপাতৰ ৰছী এডালে বান্ধি দিম। এয়া দেখিছে, এয়া টাৱাল দি দিছোঁ। এতিয়া আমি গামলাৰে এটা ঢাকি দিম। এতিয়া 15-20 মিনিট সময় ৰাখিম, তাৰপিছত আকৌ উলিয়াই দিম। গেছ ফ্লেমত ৰাখিছোঁ। এতিয়া চাই লওঁ এবাৰ। আকৌ ঢাকি দিছোঁ, আৰু 15 মিনিটৰ পাছত হৈ যাব। হৈ গ'ল কাৰণে এয়া দেখিছে, গেছটো বন্ধ কৰি দিছোঁ। এতিয়া আমি খুলি চাওঁ। দেখা পাইছে, বিৰাট ধুনীয়া হৈছে মাছখিনি। ইয়াত আমি এতিয়া অলপ গোল নেমু চেপি দিম। সৰু মাছৰ লগত গোল নেমুৰ ৰস বিৰাট ভাল হয়, বিৰাট সোৱাদ হয়। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।